নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আহি গ'লোঁ নগাঁও এখন ষ্ট্ৰীট ফুডৰ দোকানত। মানে দোকানখন বিশেষ এইটো কাৰণে কৈছোঁ যে এখন নতুন ইউটিউবাৰ ঋতুৰাজ মুদৈ তেওঁৰ দোকানখন নামেই দিছে যে মুদৈ কিটচেন বুলি। আৰু তাতে আজি ফুড টেষ্ট কৰিম আপোনালোকক জনামছে। গতিকে পূজাৰ উপলক্ষে আপোনালোকে নগাঁও আহিলে টেষ্ট কৰিবলৈ একদমেই নাপাহিব। চাওক ইয়াতে আইটেম কিন্তু তেওঁ গোটেইখিনি ৰাখিছে। আপোনালোকে চিকেন বিচাৰিলে, মটন বিচাৰিলে, আপোনালোকে বাৰ্গাৰ বিচাৰক, ৰোল বিচাৰক, আপোনালোকে পনীৰ বিচাৰক, গোটেইখিনি আপোনালোকে আইটেম ইয়াতে সুন্দৰকৈ আপোনালোকে পাই যাওক। কেৱল আহক আৰু তেওঁক ছাপোৰ্ট কৰক, মৰম দিয়ক। গতিকে তেওঁৰ লগত পোনে পোনে কথা পাতিব চেষ্টা কৰক। তেওঁ এই ষ্ট্ৰীট ফুডৰ দোকানত 2 দিনত তেওঁ কি অভিজ্ঞতা লৈছে, গতিকে পোনপ্ৰথমে তেওঁৰ পৰা আমি জানি লওঁ আহক। ৱেলকাম টু মোৰ ইউটিউব চেনেল হেঁপাহলৈ। নমস্কাৰ হেঁপাহক অৰ্থাৎ প্ৰাঞ্জল দাক আমাৰ পৰিস্থললৈ স্বাগতম জনাইছোঁ। আৰু প্ৰাঞ্জল দাই আমাৰ নগাঁৱৰ বিভিন্ন প্ৰান্তত খাদ্য জ্যোতি আপোনালোকক প্ৰদান কৰে আৰু সেই প্ৰদানৰ জ্যোতি আপোনালোকে অনুভৱ কৰি বিভিন্ন ঠাইত খাবলৈ পায়। সেইকাৰণে মই আজিও অলপ সুৰত কৈছোঁ, আমন্ত্ৰণ জনালোঁ আৰু খুব জ্যোতি আপোনালোকক জনাব। আৰু সেই জ্যোতি চাই কি কৰিব, আহিব লাগিব। আৰু তোমাৰ দোকানখনৰ 2 দিন হৈ গৈছে, 2 দিনত তুমি অভিজ্ঞতাটো প্ৰথম কোৱা ৰাইজক। 2 দিন হৈ গৈছে, ৰাইজক মই এটাই মটিভ যাতে ভাল খাদ্য পায়, হাইজিন খাদ্য পায়, ভাল টেষ্ট পায়। সৰু ষ্টুডেণ্টক কোনোবা এজন আহিলেও যাতে ভাল এজন খাদ্য খাবলৈ পায়, সেইকাৰণে সেইটো মটিভ লৈ কৰি আছোঁ। বাকী বহুত এক্সপিৰিয়েঞ্চ ল'বলৈ আছে, ফিডবেক ল'বলৈ আছে, তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই কামখিনি হ'ব। মানে অভাৰঅল 2 দিনত তুমি ভাল পাইছা। আৰু স্পেচিয়েল তোমাৰ দোকানৰ কিন্তু মই দেখিছোঁ মুদৈ কিবা স্পেচিয়েল নুডলছ ৰাখিছা। স্পেচিয়েল লাগিছে একদম পুৰা লেখা আছে ফ্ৰাইড ৰাইচ, মুদৈ স্পেচিয়েল ৰোল, এইটো স্পেচিয়েল হ'ব। এইটো নগাঁৱত নাপাব নেকি? এইটো মাৰ্কেটত মুদৈ না, এইটো অকল ইয়াত পাব মুদৈ স্পেচিয়েল। কি আছে টেষ্ট কৰিব লাগিব। মানে মুদৈ মানে কি, মুদৈয়ে মানে বেপাৰ কৰে, আমাৰ জনামতে মুদৈ নাম বেপাৰ কৰে। ত' সেই বেপাৰৰ সোৱাদ অকণ দিবৰ কাৰণে মুদৈ স্পেচিয়েল ৰোল, বাৰ্গাৰ ৰোল সেইটো দিবৰ কাৰণে মজা। আৰু শুভেচ্ছা থাকিল একদম ভাইটি নিচিনা লগত একদম খুব ধুনীয়া সম্বন্ধ আৰু খুব ধুনীয়া আচলতে সোৱাদ দি আছে। আৰু সেই সোৱাদ আচলতে আমাৰ দৰকাৰ বিভিন্ন ঠাইত জানিব কাৰণে। থেংক ইউ। খাইছোঁ চাওক আমাৰ চেফসকল পুৰা মজাছে লাগি আছে। তেওঁলোকৰ চোলাত ধুনীয়াকৈ লেখা আছে, চাওঁ অলপ ঘূৰি দিয়া ভাইটি। তেওঁলোকে আছে মুদৈ কিটচেন। আৰু এই মুদৈ কিটচেনে কিন্তু অসমত নাম ৰচনা কৰিব লাগিব। তেওঁ ইয়াৰ আৰম্ভণি কৰিছোঁ। লোকেশ্যনটো এই দোকানখনৰ আপোনালোকে যিটো নেহৰুবালি আছে, নেহৰুবালি মেইন গেটৰ পৰা অলপ দূৰ সোমাইলে দেখা পাব এইখনে মুদৈ কিটচেন। আৰু অপজিটত দেখা আছে চাওক আপোনাৰ ফুড ইভেণ্ট লেখা আছে আৰু আপোনাৰ সুভানিয়া ডিজিটেল লেখা আছে। তাৰ অপজিট চাইডে এই দোকানখনে আপোনালোকে টেষ্ট কৰিব পাৰিব। দোকানখনৰ অপেনিং টাইমটো হ'ল পুৱা 10 বা 10:30 বজাৰ পৰা আপোনাৰ, আৰু ইভিনিং 7টা 8টা 9টাত যেতিয়ালৈকে মাল থাকে তেতিয়ালৈকে খাব পাৰিব আপোনালোকে। আৰু কলেজীয়াসকলৰ কাৰণে নগাঁৱত 2-3-4খন কলেজ আছে। নগাঁৱৰ নগাঁও কলেজ হওক, ADP কলেজ হওক, আপোনাৰ খাগৰিজান কলেজ হওক, এইফালে আপোনাৰ JNDC কলেজ হওক, সকলো আহিব পাৰিব আৰু ইয়াতে মজা সোৱাদ আপোনালোকে ল'ব পাৰিব। গতিকে নতুন এজন যুৱকে ধৰণৰ চিন্তা কৰিছে, আপোনালোকে সোৱাদ ল'ব পাৰে। আৰু প্ৰাইচ সম্পূৰ্ণ কিন্তু ক'ব লাগিব, প্ৰাইচ একদম ৰিজনেবল প্ৰাইচত বহুত কম দামত তেওঁ গোটেই এটা ফিল দিছে খাবৰ কাৰণে। ফাইনেলি মই এতিয়া টেষ্ট কৰিম ঋতুৰাজৰ দোকানত স্পেচিয়েলি চাও আৰু এইফালে মুদৈ স্পেচিয়েলি ফ্ৰাইড ৰাইচ মই খাম। আৰু কি স্পেচিয়েলি আছে মই টেষ্টটো প্ৰথম কৰি লওঁ। এইটো সঁচাই কিবা এটা সোৱাদ ইয়াত আছে নিশ্চয়, কাৰণ একদম চিকেনৰ ওপৰতো সঁচাই কিবা এটা দিছে না, একদম মানে এতিয়া বইল কৰি বনোৱা নিচিনা লাগিছে। একদম চিকেনতো মজা লাগিছে চিকেনটো। আৰু চাওক একদম মজা প্লেট, এইটো হাফ প্লেট মই লৈছোঁ। আৰু এয়া চাওক এতিয়া মই চাও টেষ্ট কৰিম। ৱাও, পাৰফেক্ট লাগিছে একদম, সঁচাই কৈছোঁ। আপোনালোকে যদি নগাঁৱৰ বাসিন্দা হয় স্পেচিয়েলি আহক, একবাৰ টেষ্ট কৰি চাওক, একদম মজা চাওক। আৰু চিকেনটো বিশেষকৈ এই চাওক একদম যিটো গৰম গৰম লাগিছে ন, আল্টিমেট লাগিছে। বাকীখিনি খাই লওঁ আৰু 2-এটা কথা তেওঁৰ পৰা জানিব চেষ্টা কৰিম। কি ধৰণে পৰিকল্পনা কৰিলে, কেনেকৈ আনিলে, কি কৰিলে, তেওঁ পূজাৰ কাৰণে প্লেনিং, কিবা বেলেগ আইটেম ৰাখিব নেকি, মানুহৰ চিট কেপাচিটি কিমান মানুহে একেলগে খাব পাৰিব, গোটেইখিনি কথা পাতি আছোঁ আপোনালোকৰ লগত একেলগে। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক। নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ এনেকুৱা মজা আহি আছে, গতিকে ছাবস্ক্ৰাইবটো মেইন। ঋতুৰাজে নিজৰ দোকানৰ নিজে টেষ্ট কৰিছে, কেনেকুৱা লাগিছে খাই? ভাল লাগিছে। আচলতে সকলোৱে দেখা নাপাওঁ নিজৰ দোকানত নিজে খোৱাটো, ভাল টেষ্টটো। এই টেষ্টটো আকৌ আপোনাক দিবৰ কাৰণে চেষ্টা কৰিছোঁ।
আৰু চাওক তেওঁ স্পেচিয়েলি দোকানৰ মালিক কাৰণে তেওঁ দুইটা কম্বো লৈছে আৰু চাও লৈছে ফ্ৰাইড ৰাইচো লৈছে হয় নহয় বঢ়িয়া বাকী পৰিকল্পনা কচোন অলপমান কেনেকৈ মনলৈ আহিল কি কৰিলা কিমান দিনত কাম কমপ্লিট হৈ গ'ল মানে মন এটা আছিলে কেনেকৈ কিবা এটা কৰা এই মনটো তেনেকৈ লাহে লাহে আহি গ'লো আৰু ৰাইজৰ ওচৰত বৃহৎ পৰিকল্পনা নাই আৰু মানে সঁচা কথা এটা গাইজ ক'ব লাগিব যে এজন সফল ইউটিউবাৰ হোৱাৰ পিছত তেওঁ এনেকৈ সফল নহয় পদৰ পথত এনেকৈ এটা ওলাই যে আহিছা সেইটো ডাঙৰ কথা কিন্তু তোমাৰ কাৰণে সফল ইউটিউবাৰ বুলি নহয় ৰাইজৰ কাৰণে কিবা দেখাবৰ কাৰণে মই যে চেষ্টা কৰিছোঁ মানুহৰ তেনেকৈ চেষ্টা কৰি আছোঁ কথাটো সেইটোৱে আচ্ছা অকণ এইটো লাইনত অকণ আহিবলৈ মন গ'ল আৰু নাই সেইটো সকলোৱে যে চিন্তা কৰিব নে পৃথক মনত তেওঁ সদায় ছ'চিয়েল মিডিয়াত দেখি থাকে আপডেট তেওঁ কি কৰে প্ৰতিটো বস্তু কিন্তু আপোনালোকক আপডেট দি থাকে এনেকুৱা বহুত কম মানুহ আছে আৰু চাওক যেতিয়া এজন সফলতা পায় তাৰ কিন্তু বহুত মানুহ শত্ৰুৱে আৱৰি ধৰে ডাঙৰ কথা হয় নহয় আছে নাই সেইটো লাগিব আপোনাক ফটোও লাগিব মৃত্যুও লাগিব চব লাগিব তেতিয়া ভাল লাগিব ৰাস্তা খোজকাঢ়ি যদি তোমাৰ জীৱনত শত্ৰু আছে তেনেহ'লে তুমি গম পাবা তুমি কিবা এটা ছাকচেছ কাম কৰি আছা সেইটো মানে এনেও ভালো লাগিব বেয়াও লাগিব সদায় মাংস ভাত খাই থাকিলে কেনেকৈ হ'ব এইটো নিমখ তেলো খাব লাগিব নহ'লে নিমখ তেল খালে মাংস যদি নাপাওঁ মাংস খালে নিমখ তেলত যদি নাপাওঁ তেতিয়া দুইটাই খালেহে জীৱনটো এটাই আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ ইয়াতে চিট কেপাচিটি কিমান আছে ঋতুৰাজ কিমান মানুহ একেলগে খাব পাৰিব বহি পেলাই কাৰণ ষ্ট্ৰীট ফুড যিহেতু তুমি কিমান জেগাত মানুহ প্ৰায়খিনি থিয় হৈয়ে খায় 10-15জন মানুহ একেলগে খাব পাৰে আৰু মই টেষ্ট কৰিলোঁ একদম সঁচাকৈ কৈছোঁ একদম ঘৰুৱা ভাইব এটা পাইছোঁ একদম মজা লাগিছে বেলেগতকৈ বেলেগ এটা পৃথক আহক সকলোৱে মানে যিকেইটা শুনিছে সেইকেইটা লাইটকৈ খাই চাওক তেতিয়া ভাল লাগিব আৰু যদি বেয়া পায় মোৰ কমেণ্টত গৈ এনেকুৱা ধোৱক যাতে মই ভাল কৰিব চেষ্টা কৰোঁ ভাল কৰিব লাগিব নহয় কোৱা আপোনালোকৰ ফিডবেকটোৱে মই ভাল কৰিবৰ কাৰণে প্ৰেৰণা পাওঁ সেইটো আৰু ঋতুৰাজ ইমান চালাক পানী ন চাওক ষ্ট্ৰীট ফুডৰ লগতে একাপ যদি বুঢ়া মানুহ এইফালে যায় চাহ একাপ যদি খাবলৈ মন যায় তেনেহ'লে চাহো আপোনালোকে ব্যৱস্থা আছে এতিয়াও একদম কুকে সময় মোৰ ঘড়ীত বাজিছে প্ৰায় 8:30 এতিয়াও কিন্তু ভিৰ গ্ৰাহকৰ যথেষ্ট বনাই আছে চাওক এইফালে গ্ৰাহক আহি আছে এজনকৈ শুভাকাংক্ষীসকল আহি আছে মাত দি আছে তেওঁলোকক আৰু সঁচাকৈ ক'ব লাগে এয়াই মৰম চেনেহ আৰু এনেকুৱা কিছুমানৰ পৰাই তেওঁ উৎসাহ পাব পৰৱৰ্তী সময়ত আগবাঢ়ি যাবৰ কাৰণে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো অকণমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এওঁক মৰম দিয়ক সেইটোৱে আপোনালোকৰ কাৰণে বাৰ্তা দিলোঁ গতিকে আপোনালোকে যদি মনতে পুহি ৰাখিছে কিবা এটা কাম কৰাৰ বা সপোন দেখা তেনেহ'লে আপোনালোকে কৰক থমকি নৰ'ব কাৰণ সময় এইটোৱে সময় গতিশীল গতিকে আপোনালোকে আৰম্ভ কৰক আজিৰ পৰা সময় লাগিব সকলো বস্তু এটা সময় থাকে এই সময়ত আপোনালোকে এদিন নহয় এদিন আগবাঢ়ি যাব পাৰিব গতিকে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ